খবৰ পঢ়াই নহয় বাতৰি কাকত সংৰক্ষণ কৰি ভাল পোৱা এজন ব্যক্তি দৰং জিলাৰ কলাইগাঁৱৰ ব্যক্তিজনৰ ঘৰত ৭০ দশকৰ পৰা আৰম্ভ কৰি সকলো বাতৰি কাকতেই সংৰক্ষিত হৈ আছে। দুটা যুগৰ ইতিহাস সামৰি প্ৰতিটো খবৰৰ সাক্ষ্য বহন কৰি তেওঁ অনন্য। নাম তৰুণ আজাদ ডেকা। সময় বাগৰিল। সময়ৰ সোঁতত সলনি হ'ল বহু ঘটনা পৰিঘটনা। পাহৰণিৰ গৰ্ভত হেৰাই গ'ল বহু খবৰ। সলনি হ'ল ৰাজনৈতিক প্ৰেক্ষাপট। এই সকলো জীয়া ইতিহাস সামৰি ৰখাৰ প্ৰয়াস দৰং জিলাৰ কলাইগাঁৱৰ তৰুণ আজাদ ডেকাৰ। বাতৰি কাকত পঢ়াই নহয় সংৰক্ষণ কৰি ভাল পায় ডেকাই। 1979 চনৰ পৰাই সকলো বাতৰি কাকত সংৰক্ষণ কৰি ৰাখিছে তৰুণ আজাদ ডেকাই। ৭০ দশকৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে সকলো বাতৰি কাকত সংৰক্ষণ কৰিছে তৰুণ আজাদ ডেকাই। সেই বাতৰি কাকতসমূহৰ মাজতে আবদ্ধ হৈ আছে অসমৰ বহু ইতিহাস। অসম আন্দোলন, ভাষা আন্দোলনৰ ৰাজনৈতিক উত্থান পতনৰ জীয়া ছবিবোৰ এইদৰে বান্ধি ৰাখিছে তৰুণ আজাদ ডেকাই। মোৰ নিজৰ কিতাপ অতি প্ৰিয়, বাতৰি কাকতেই হওক, সাহিত্য বিষয়টো মোৰ অতি প্ৰিয়। বাতৰি কাকততো সাহিত্য আছে, এইবোৰ সংৰক্ষণৰ অনুভৱ কৰোঁ, সংৰক্ষণ কৰাৰ অনুভৱ কৰোঁ এইকাৰণে যে তাৰ পৰা মই কিবা এটা আনন্দ পাওঁ আৰু সুখ এটা পাওঁ। আৰু সেইবোৰ পুৰণি কথাবিলাক পঢ়িও ভাল লাগে। সময়ে সময়ে সেইবিলাক মেলি চাই ভাল লাগে। বহু কিতাপ পত্ৰ আছে, বহু বাতৰি কাকত আছে, সেইটো পিছৰলৈকে নাথাকে, সংৰক্ষণ হৈ নাথাকিলে সেইবোৰৰ পৰা সেই তাত যিবিলাক বিষয় আছিলে সেইবোৰ নাপায় আৰু পঢ়িবলৈ। মানে যাতে নতুন প্ৰজন্মই আমাৰ এইবিলাক পায়। বাতৰি কাকত সংৰক্ষণৰ উপৰিও দৰঙীয়া লোক সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত যথেষ্ট কাম কৰিছে ডেকাই। দৰঙৰ যিখিনি লোক সংস্কৃতি, এই লোক সংস্কৃতিখিনিক সংৰক্ষণ, সম্প্ৰসাৰণ আৰু ইয়াৰ প্ৰচাৰৰ কাৰণে বিভিন্ন ব্যৱস্থা কৰিছে। বিশেষভাৱে চিয়া গীত, নাঙেলী গীত, হেঁপা ঢুলীয়া, খুলীয়া ভৰীয়া এইবিলাকক তেওঁ প্ৰচাৰৰ কাৰণে অন্য বিভিন্ন ব্যৱস্থা কৰিছে। ককাইদেউ তৰুণ আজাদ ডেকাৰ আমাৰ এই অঞ্চলৰ সকলোবিলাক কৃষ্টি সংস্কৃতি, আমাৰ বিশেষকৈ অবিভক্ত দৰঙৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰ সংৰক্ষণৰ ব্যৱস্থা কৰি আহিছে। আৰু আমাৰ এই অঞ্চলটোত গোটেইবিলাক সমল আমি ককাইদেউ তাতে পাওঁ। তৰুণ আজাদ ডেকাই নিজৰ ঘৰখনো সুন্দৰকৈ সজাই তুলিছে। এখন বৰ চোতালত যৌথ পৰিয়ালৰ সৈতে বৰঘৰ ৰাখিছে, য'ত আমোল মোলাই থাকে গ্ৰন্থৰ সুবাসে। ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সৈতে ভাস্কৰ জ্যোতি, প্ৰাগ নিউজ।